তই আকৌ পিকনিকত নাযা বুলি নকবি যোৱাতে দে দে হ'ব দে যাম দে পিকনিকত তহঁতৰ আছে লগত এটা আৰু ৰচোন 1 মিনিট মোৰ লগৰ এটা ফোন কৰিছে কৰি আছোঁ ৰ তোক অংকি ক পিকনিকত যাবি না পিকনিক যাম দে মই পিকনিক কিয় নাযাম মই কোনোবা দিনা নোযোৱাকৈ আছোঁ নেকি এতিয়া নাযাওঁ বুলি মই কোনটো হোৱা নাই দিওঁ মই কেঞ্চেল কৰি দিওঁ অংকি আকৌ কালি 5টাত পোৱাকৈ আহিবি অংকি শুনচোন হেৰি হ'ল জানানে মোৰ মানে এই গাৰ্লছ প্ৰব্লেমটো হৈ গ'ল মই যাব নোৱাৰিম জানো দে এইগিলাকতো স্বভাৱ বেয়া কৰি মই পেলাই নৰিম দে যাবা বুজি পাইছনে মই নৰো একদম বাদ দিয়ে নৰিবি মই তোৰ যাবা যাব নোৱাৰা নহয় মই নৰিম দে যাবা প্ৰত্যেকবাৰে তই এনেকুৱা কৰা বুজি পাইছা মই বেয়া নাপাবি দে মই নৰিম দে যাবা বেয়া নাপাবি দে তোক ক'তো আৰু লগে নেক্সট নধৰো যেতিয়া বুজি প্লেন পাইছা কৰিবি ন নাই তেতিয়া তোক মোক কবি দে ভুল তোক চাবি এইবাৰ যদি ক'ৰবাত লগ দে ধৰে দে হ'ব দে এইবাৰ আৰু কোন আছিল শ্ৰেয়া শ্ৰেয়া হেৰি আমাৰ ঘৰৰ ওচৰতে এটা মানুহ মাৰা গ'লে মই সেইকাৰণে নৰিম দে যাবা হয় নেকি দে আমিতো স্বভাৱটো জানো ন সেইকাৰণে তোৰ নাম লিখা নাই দে টেনশ্যন ল'ব নালাগে দে নালাগে দি তই কি আহিব লাগে জানো তোৰ স্বভাৱ ভাগৰ দে লাষ্টৰ টাইমত তাকে কেঞ্চেল কৰা চবতে পিকনিকত যাব আৰু কেঞ্চেল কৰা মানুহ নাথাকিলে ভাল লাগিব নেকি পিকনিকে নালাগে হয় মই এইটো পিকনিক কেঞ্চেল কৰা মানুহজনী